So hello friends, so welcome back to my channel Activities with Veer. So আজি গৈ আছো আমি ভোগালী উৎসৱ চাবলৈ গৈ আছো আজি আমি সো আজি মানে নতুন ভ্লগটো আপোনালোকে লাষ্টলৈকে চাইছো পিছে আপোনালোকে জানে বিহু বন্ধ পাইছে যেহেতু মাৰ প্ৰথমতে কাম থাকিব কাৰণ আপোনালোকে দুদিন বন্ধ দিয়ক তিনদিন বন্ধ লাগিলে এমাহ বন্ধ দিয়ক মাৰ কাম এদিন উলাব মানে এদিনত আপোনাৰ 3-4টা কাম থাকিব সো প্ৰথমতে আমি মাৰ কামখিনি কৰিলো অলপমান কাম আছে মানে মাৰ কামখিনি কৰিবলৈ তাৰপিছত আমি যাও ভোগালী উৎসৱলৈ এয়া হুমালু ভোগালী উৎসৱত এতিয়া আপোনালোকেও চাওক আৰু মও চাওক এয়া মানে দোকানৰ ভিতৰত সোমাইছো মানে মোৰ ভাইটিটোৰ কাৰণে গাড়ী এখন ল'ব লাগে গাড়ী এখন চাইছো এয়াই হৈছে ভোগালীৰ মেইন ঠাই ইয়াত অসমীয়া সংস্কৃতিৰ সকলো বস্তু আছে ঢোল পেঁপা জাপি গামোচা আদি সকলো বস্তু অসমীয়া সংস্কৃতিৰ সকলো বস্তু ইয়াত মানে বনোৱা হৈছে মেলা সদায় ৰাতি চালে ভাল লাগে কিন্তু আমাৰ অলপমান মানে আহা যোৱা প্ৰব্লেমৰ বাবে আমি দুপৰীয়া সময় মানতে আবেলি সময়ত অলপমান আহো আৰু এতিয়াতো এনেও আন্ধাৰ হ'বলৈ হৈছে আৰু এতিয়া আমাৰ যাবলৈও সময় হৈছে মানে অলপ আন্ধাৰ হৈছে আৰু মেলাখন ৰাতি সময়ত চাই পেলাই ভাল লাগে লাইটিংছবোৰ থাকে আৰু বহুত বিভিন্ন ধৰণৰ বস্তুৰ বাবে ৰাতি চাই পেলাই মেলাখন বেছি ভাল লাগে ইয়াতে মোৰ মাহিকো পালো ভোগালী মেলাত মই মাহিক পালো আইজনী মাহিকো পালো আৰু ভোগালী মেলাত মই বহুতো বস্তু খালো আপোনালোককো দেখালো মই নিজেও চালো আৰু অলপমান ফুৰিলো এইখিনিতে সো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব একদম ধুনীয়া চাই একদম ভাল চাই এটা কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব টেক কেয়াৰ এণ্ড বাই